নমস্কাৰ, সুপ্ৰভাত। আজি 14 ফেব্ৰুৱাৰী, প্ৰেমৰ দিন। আজি যদি মই এটা প্ৰেম সম্পৰ্কীয় ব্যাখ্যা আগবঢ়ালোহেঁতেন, তেতিয়া বহু লোকে খুব আগ্ৰহেৰে এই ব্যাখ্যাসমূহ শুনিলেহেঁতেন। কিন্তু প্ৰেমৰ সম্পৰ্কে ব্যাখ্যা দিব পৰাকৈ আমি পৰিপুষ্ট নহয় এইকাৰণে কৈছোঁ যে প্ৰেমৰ সংজ্ঞা প্ৰত্যেকৰ বাবে সুকীয়া এই পৃথক ধাৰণাসমূহক আমি আকৌ নতুনকৈ এটা ধাৰণা দি পৃথকাই আলোচনা কৰিবলৈ মৰসাহ নকৰোঁ। যি কি নহওক, অসম বুৰঞ্জীৰ সম্পৰ্কে এলানি আলোচনা আগবঢ়াবলৈ গৈ কেইবাখনো কিতাপ অধ্যয়ন কৰিছিলোঁ, যিবোৰ আমি পূৰ্বতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পঢ়ি আহিছিলোঁ। সেই কিতাপবোৰৰ উপৰিও বৰ্তমান বজাৰত বহুতো অসম বুৰঞ্জীৰ কিতাপ ওলাইছে। এখন অতি খলকনি তুলি থকা অসম বুৰঞ্জী কিনি আনিছিলোঁ, 3টা খণ্ড। সেই 3টা খণ্ডৰ পাতনিটোত থকা কেইটামান কথা পোনপ্ৰথমবাৰৰ কাৰণে আপোনালোকক জনাব খুজিছোঁ যে তাত পাতনিটোত লেখকৰ এষাৰ কথাই আমাৰ দৰে মানুহৰ মগজুত খলকনি তুলিলে। কথাষাৰ এনেকুৱা, লেখকে পাতনিত লিখিছে যে তেখেতে অসমৰ ইতিহাস বিকৃতভাৱে উপস্থাপন হোৱাটো কোনো পধ্যেই কামনা নকৰে আৰু সেই উদ্দেশ্যে তেওঁ বুৰঞ্জী লিখিবলৈ হাতত কলম তুলি ল'লে। অৰ্থাৎ অসমৰ ইমান দিনে ইতিহাসবিদসকলে যিবোৰ বুৰঞ্জী আলোচনা কৰিলে সেইবোৰ চব ধোঁৱাচাঙত উঠিল আৰু সেই বুৰঞ্জীসমূহৰ ওপৰত গৈ এই নতুন লেখকজনে তেখেতৰ এই 3টা খণ্ডযুক্ত বুৰঞ্জীখন প্ৰণয়ন কৰিছে। দ্বিতীয় কথা, এই পাতনিটোত আৰু এটা কথা উল্লেখ আছে, কোনো ধৰণৰ আগ নাই গুৰি নাই, লেখকে কি কৰিলে, বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিকীৰ প্ৰসংগটো টানি আনিছে। কোনো আগ নাই গুৰি নাই, কেৱল TRP পোৱাৰ খাতিৰতে লেখকে এই ধৰণৰ কাম কাজবোৰ আৰম্ভ কৰিছে যেন আমাৰ বোধ হয়। যি কি নহওক, সকলোৰে ভাল হওক, সকলোৰে নিজৰ গৱেষণা আৰম্ভ কৰক। কিন্তু এই ধৰণৰ মন্তব্য কোনো ইতিহাসৰ ছাত্ৰই নিদিয়ে যে আগৰ লেখকসকলে ভুল লিখিলে আৰু সেইকাৰণে তেওঁ এখন শুদ্ধ বুৰঞ্জী প্ৰণয়ন কৰাৰ দায়িত্বভাৰ স্বেচ্ছাই মূৰ পাতি ল'লে। এই ধৰণৰ ব্যাখ্যাই এজন লেখকৰ মানসিকতাৰ পৰিচয় বহন কৰে। যি কি নহওক, আমিবোৰ ইমানৰ যোগ্য নহয় যে পঠিত জখা লেখকজনক সমালোচনা কৰিম। সমালোচনা কৰা নাই, তেখেতৰ কিতাপখন 1900 টকা দি কিনি আনিছিলোঁ। কিন্তু দেখিলোঁ যে এইখন কিতাপৰ পৰা যদি ছাত্ৰ ছাত্ৰীৰ বাবে কোনো এটা পাঠ পঢ়ুৱাবলৈ তথ্য সংগ্ৰহ কৰা হয়, তেন্তে ছাত্ৰ ছাত্ৰীটো বাদেই আমি শিক্ষকসকলো দ্বিধাগ্ৰস্ত হৈ পৰিম যে কোনটো লওঁ, শংকৰদেৱৰ জন্মৰ তাৰিখ এইটো লওঁ নে এইটো লওঁ। মানে ইকুল নেপাওঁ, আমি সিকুল নেপাওঁ, মাছপানীত ৰৈ থকা অচল জাহাজ হৈ পৰিম। যি কি নহওক, তেখেতে নিজৰ ইতিহাস চৰ্চা অব্যাহত ৰাখক, কিন্তু ইতিহাস চৰ্চাৰ নামত যেন কেতবোৰ উদ্ভট প্ৰসংগ টানি নানে, সেইকাৰণে তেখেতক নাম প্ৰকাশ নকৰাকৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। এতিয়া আহোঁ অসম বুৰঞ্জীৰ কথালৈ, যে অসম বুৰঞ্জীৰ যি পাঠভিত্তিক প্ৰশ্ন
প্ৰতিযোগিতামূলক পৰীক্ষাত আহে সেই প্ৰতিযোগিতামূলক পৰীক্ষাত অহা পাঠভিত্তিক প্ৰশ্নৰ এটা মই উদাহৰণ দিব খুজিছোঁ। আজি 2 বছৰৰ আগতে আহিছে যে কামৰূপ সমতট দবকা কোনখন শিলালিপিত এই কামৰূপ সমতট দবকা এই 3টা স্থানৰ কথা উল্লেখ আছে। মই উত্তৰটো কৈ দিছোঁ যে সেই শিলালিপিকেইখন হ'ল সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলালিপি। এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন অফ সমুদ্ৰগুপ্ত inscribed by Harisena in Sampo style. এতিয়া এই ধৰণৰ যেতিয়া প্ৰশ্ন আহে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো পাঠ খুটি নাটিভাৱে যদি পঢ়ি নাযায় তেতিয়া কোনো নোটছত বা ৰেডিমেড যিবোৰ নোটছ বজাৰত পায় সেই ৰেডিমেড নোটছবিলাকত এনেকুৱা কথাবোৰ পোৱা নাযায়। যি কি নহওক প্ৰাচীন অসমৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ স্থিতি সম্পৰ্কে যিমানবোৰ প্ৰসংগ আছে প্ৰত্যেকবোৰ প্ৰসংগই আমি জানিব লাগিব, অন্যথা সেই 2 বা 3টা প্ৰশ্ন আহে সেই 3টা প্ৰশ্ন কিন্তু আমি শুদ্ধকৈ কৰিব নোৱাৰোঁ। এতিয়া কথাটো এনেকুৱা হ'ল যে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ হওঁতে প্ৰাচীন অসমৰ ইতিহাসৰ পৰা জনাটো উচিত। মই এই লানি ভিডিঅ'ত প্ৰাচীন অসমৰ ইতিহাসৰ পৰা আৰম্ভ কৰি 1950 চনলৈকে ভাৰতবৰ্ষৰ লগতে অসমৰ ইতিহাস আলোচনা কৰিম। মই এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে 6ষ্ঠ ষাণ্মাসিকত ডিচিপ্লিন স্পেচিফিক ইলেক্টিভত অসমৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাস আছে এখন কিতাপ। এই কিতাপখন আছে। এই কিতাপখন বিভিন্ন ইতিহাসবিধৰ গৱেষণাৰ যিখিনি তথ্য সেই তথ্যখিনি ইয়াত সন্নিৱিষ্ট হৈ আছে। মই এই কিতাপখনৰ আধাৰত যিহেতু আলোচনা লানি প্ৰণয়ন কৰিম, গতিকে 6ষ্ঠ ষাণ্মাসিকৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকলে অতি সহজতেই এই কিতাপখনৰ সম্পৰ্কত জানিবলগীয়া কথাবোৰ জানিব পাৰিব বুলি মই আশা ৰাখিলোঁ। ইয়াৰ প্ৰথম পাঠটো হ'ল প্ৰাচীন অসমত জাতি প্ৰথাৰ বিকাশ, সামাজিক শ্ৰেণী আৰু বৃত্তিধাৰী গোটসমূহ। প্ৰথম পাঠটো মন কৰিব। মই চিলেবাছখন ডেছক্ৰিপশ্যন বক্সত দি দিম, চিলেবাছখনত কি আছে। এতিয়া এই যে প্ৰাচীন অসমৰ জাতি প্ৰথাৰ বিকাশ, সেই জাতি প্ৰথাৰ বিকাশ সম্পৰ্কে আলোচনা কৰোঁতে এটা কথা মন কৰিব লাগিব যে অসমৰ সমাজ ব্যৱস্থাত যি জাতি প্ৰথাৰ বিকাশ সেয়া ইমান সহজ নহয়। জাতি বুলি কওঁতে আমি ঋগ্বেদৰ পুৰুষোত্তৰ পৰা যিখিনি কথা জানো যে ব্ৰহ্মাৰ মুখৰ পৰা ব্ৰাহ্মণ আহিছিলে, বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য আৰু ভৰিৰ পৰা শূদ্ৰ। এই যিটো জাতি সংৰচনা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, এই জাতি সংৰচনাটো বাৰু প্ৰাচীন কামৰূপত আছিলনে? যদি নাছিল, এই জাতি সংৰচনাটো প্ৰাচীন কামৰূপলৈ কেনেকৈ আহিছিল? কাৰণ সকলো ইতিহাসবিদে উল্লেখ কৰি গৈছে যে প্ৰাচীন কামৰূপ এখন জনজাতীয় মূলীয় অঞ্চল আছিল আৰু এই জনজাতীয় মূলীয় অঞ্চললৈ বিভিন্ন সময়ত প্ৰব্ৰজন কৰা জাতি উপজাতিসমূহে কিদৰে অসমত এখন বাৰেৰহণীয়া সাংস্কৃতিক সমাজ ব্যৱস্থা
গঢ়ি তুলিছিল সেই সম্পৰ্কে জনাটো অতীব প্ৰয়োজনীয়। এতিয়া এই যে প্ৰাচীন অসমৰ জাতি প্ৰথাৰ বিকাশ এই কথাষাৰ ইয়াত আছে, এই চিলেবাছত পাঠ্যক্ৰমত আমাৰ আছে। তেতিয়া আমি কিন্তু আটাইতকৈ উল্লেখনীয় কথাটো হ'ল যে প্ৰাচীন অসমলৈ বিভিন্ন জাতি জনগোষ্ঠীসমূহ কিদৰে প্ৰব্ৰজন কৰিছিল। ইয়াত এনেকৈ আলোচনা কৰিছোঁ আমি যে ইতিহাস অধ্যয়নৰ আটাইতকৈ জটিল স্তৰটো হ'ল মানৱ সভ্যতাৰ বিকাশ সম্পৰ্কত আলোচনা কৰাটো। কোনো সভ্যতাই সমগোত্ৰীয় মানৱ শৃংখলাক লৈ গঠিত হোৱা নাই আৰু অনাদিকালৰ পৰাই প্ৰব্ৰজনৰ জৰিয়তে মানুহে ঠাই বিশেষে মিশ্ৰিত সংস্কৃতিৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে। এই যে মিশ্ৰিত সংস্কৃতিৰ ধাৰাবাহিকতা, এই মিশ্ৰিত সংস্কৃতিৰ ধাৰাবাহিকতাৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰাচীন অসমলৈ প্ৰব্ৰজন ঘটা নেগ্ৰিট, অষ্ট্ৰলয়ড, মংগোলয়ড, আলপাইন এই সম্প্ৰদায়বিলাকৰ এই যে প্ৰব্ৰজনৰ সোঁতবিলাকৰ কথা আমি আলোচনা কৰিব লাগিব। এইদৰে বিভিন্ন সময়ত প্ৰাচীন কামৰূপলৈ প্ৰব্ৰজন কৰা জাতি উপজাতিবিলাকৰ সমন্বয়ত গঢ়ি উঠিছিল কামৰূপৰ সামাজিক কাঠামো। ইয়াত নেগ্ৰিটসকল যেতিয়া আহিছিল, সেই নেগ্ৰিটসকলৰ সম্পৰ্কে মই অকণমান কৈ দিছোঁ যে নেগ্ৰিট উপাদান ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰ্বতীয়া জনসাধাৰণৰ মাজত প্ৰাৰম্ভিক অৱস্থাৰ পৰাই বৰ্তি আছিল। নেগ্ৰিটসকলৰ মূল বাসস্থান আছিল আফ্ৰিকা। আফ্ৰিকাৰ পৰা তেওঁলোকে আৰৱ, বেলুচিস্তানৰ উপকূল অঞ্চল আৰু ইৰাণ হৈ ভাৰতত প্ৰৱেশ কৰি পৰৱৰ্তী সময়ত কামৰূপৰ লগত জড়িত হৈ সমগ্ৰ ভাৰতবৰ্ষৰে অন্যান্য অঞ্চলত বিয়পি পৰিছিল। ইতিহাসবিদ B.S. গুহই 1931 চনৰ ভাৰতবৰ্ষৰ লোকপিয়লৰ কথা উল্লেখ কৰি কৈছে যে য'ত ভাৰতবৰ্ষৰ জনসাধাৰণক তেওঁ 6টা মুখ্য প্ৰজাতিত ভাগ কৰিছিল, যেনে নেগ্ৰিট, প্ৰটো অষ্ট্ৰলয়ড, মংগোলয়ড, ভূমধ্যসাগৰীয় আৰু পশ্চিম ব্ৰেচিফেচেল আৰু নাদ্ৰিক। এই যিখিনি জনজাতীয় মূলীয় লোকে অহৰহভাৱে অসমলৈ প্ৰব্ৰজন কৰিছিল, তেওঁলোকে আচলতে এই অসমৰ ভূমিভাগৰ লগত বাকী অঞ্চলবিলাকৰ এটা সম্পৰ্ক স্থাপন কৰিছিল। এতিয়া সুনীতি কুমাৰ চেটাৰ্জীয়ে এটা কথা উল্লেখ কৰিছে যে প্ৰাক ঐতিহাসিক সময়ত আমি আফ্ৰিকাৰ পৰা নেগ্ৰিটসকলৰ আক্ৰমণৰ সম্পৰ্কে জানিবলৈ পাওঁ। নেগ্ৰিটৰ চিহ্ন সুদূৰ পূবৰ অসমৰ নগাসকলৰ মাজত আৰু তেওঁলোকৰ অৱশেষ দক্ষিণ ভাৰতৰ কিছু আদিম জনজাতিৰ মাজত পোৱা যায়। নেগ্ৰিটসকলৰ পাছত আহিলে অষ্ট্ৰলয়ডসকল, অষ্ট্ৰলয়ডসকলৰ পাছত আহিলে মংগোলয়ডসকল। এই মংগোলয়ডসকলৰ প্ৰকৃত বাসস্থান আছিল উত্তৰ পশ্চিম চীনৰ ইয়াংছেকিয়াং আৰু হুৱাংহোৰ উচ্চ অঞ্চল। ইয়াৰ পাছত আহিলে ভূমধ্যসাগৰীয় জাতি, তেওঁলোকক ফ'ল' কৰিলে আলপাইন আৰু আৰ্মেনাইটসকলে। আলপাইন আৰু আৰ্মেনাইটসকলৰ পাছত আহিলে ইণ্ডো আৰ্যসকল। এতিয়া আমি এই ইণ্ডো আৰ্যসকলৰ যি প্ৰসংগ, সেই প্ৰসংগৰ পাছৰ পৰাই আচলতে এই জাতি ব্যৱস্থাটো কামৰূপত কিদৰে সংঘটিত হৈছিল সেই সম্পৰ্কে আলোচনা কৰিবলৈ পাম। ইয়াত ইণ্ডো আৰ্যসকলৰ যি স্থিতি সেই সম্পৰ্কে S.K. চেটাৰ্জীয়ে কৈছে যে ইণ্ডো আৰ্যসকল খ্ৰীষ্টপূৰ্ব 700ত উত্তৰ বিহাৰলৈ আগমন ঘটিছিল আৰু বিভিন্ন সময়ত তেওঁলোকে পূব দিশৰ পিনে গতি কৰিছিল। প্ৰাচীন আৰ্যসকলৰ সৈতে কামৰূপৰ সুসম্বন্ধ আছিল। কালিদাসক ৰচিত ৰঘুবংশত, কালিকা পুৰাণ আদি গ্ৰন্থত এই কথা প্ৰমাণিত হৈছে। ইয়াত
আৰ্য এই শব্দটো যে ব্যৱহাৰ হৈছে, এই আৰ্য সম্ভূত উপাদানসমূহক লৈ প্ৰাচীন কামৰূপত কিদৰেনো জাতি ব্যৱস্থাৰ বিকাশ ঘটিছিল, কিদৰে এখন জনজাতীয় মূলীয় সমাজৰ পৰিৱৰ্তন ঘটিছিল, সেই সম্পৰ্কে আমি আলোকপাত কৰিম। ইয়াত এটা কথা মই উল্লেখ কৰিব খুজিছোঁ এইখিনিতে যে প্ৰাচীন কৃষিভিত্তিক কামৰূপৰ সমাজ ব্যৱস্থাৰ নিতুল এখন ছবি দাঙিব ধৰিব পৰাকৈ ঐতিহাসিক সময়সমূহ পৰ্যাপ্ত নহয়, কিন্তু একাধিক শিলালিপি, অনুদান লিপি আৰু সাহিত্যিক সমলে এই কথাটো প্ৰতীয়মান কৰায় যে নামনি ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰবাহিত সামাজিক ধাৰাৰ বিপৰীতে এখন কৃষিভিত্তিক জাতি প্ৰথা সম্বলিত সমাজেও ক্ৰমান্বয়ে আত্মপ্ৰকাশ কৰিছিল। খ্ৰীষ্টীয় ৪ৰ্থ শতিকাৰ পৰা কামৰূপত উপলব্ধ হোৱা ঐতিহাসিক সমলসমূহৰ প্ৰায়সমূহতে কেইটামান শব্দ উল্লেখ আছিলে। সেইটো হ'ল কিৰাত আৰু ম্লেছ। কিৰাত আৰু ম্লেছ, এই দুটা শব্দ যে কিৰাত আৰু ম্লেছ, এওঁলোকনো কোন আছিলে, এওঁলোকৰ সম্পৰ্কেনো ঐতিহাসিক তথ্যবোৰে কি কৈছে, এওঁলোকেনো প্ৰাচীন অসমৰ জাতি গঠন প্ৰক্ৰিয়াত কিদৰে ভূমিকা লৈছিলে, সেই বিষয়সমূহ আমি পৰৱৰ্তী আলোচনাত আলোকপাত কৰিম। ধন্যবাদ।